লংকাৰ কাকিত কৃষকৰ হাহাকাৰ হাজাৰ হাজাৰ বিঘা ৰবি শস্য পানীৰ অভাৱত নষ্ট জলসিঞ্চন বিভাগৰ প্ৰতি ক্ষোভ কৃষকৰ হুজাই জিলাৰ লংকাৰ কাকিত ৰবি শস্য খেতিয়কৰ বৰ্তমানে পানীত হাঁহ নচৰা অৱস্থা পানীৰ অভাৱত হাজাৰ হাজাৰ কৃষিভূমিত নষ্ট হৈ পৰিছে ৰবি শস্য বৰ্তমান বিজেপি চৰকাৰখনে খেতিয়কৰ প্ৰতি বিভিন্ন অভিলাষী আঁচনি গ্ৰহণ কৰিছে যদিও ঢুকি পাবলৈ সক্ষম হোৱা নাই লংকাৰ এইসকল কৃষক অসমৰ কৃষকসকলৰ খেতি পথাৰত পানী যোগান ধৰাৰ বাবে অসম চৰকাৰৰ ব্যাগুম জলসিঞ্চন বিভাগ এটা আছে যদিও বৰ্তমানত ধোঁৱাচাঙত পৰিণত হৈছে হুজাই যমুনা জলসিঞ্চন বিভাগ স্থানীয় কৃষকৰ অভিযোগ অনুসৰি জলসিঞ্চন কৰ্মচাৰী টকা নিদিলে খেতি পথাৰত যোগান নধৰে পানী যাৰ পৰিপ্ৰেক্ষিতত দুখীয়া কৃষকসকলে পানীৰ অভাৱত লোকচানৰ সন্মুখীন হৈছে ফলত কৃষকসকলে মূৰৰ কপালে হাত দিয়াৰ অৱস্থা হৈছে যাৰ বাবে উপায়ন্তৰ হৈ কৃষকসকলে অৱশেষত সংবাদ মাধ্যমৰ জৰিয়তে বিষয়টোৰ সুদুত্তৰ পোৱাৰ বাবে চৰকাৰক অনুৰোধ জনাইছে চাওক এই কেনালটো দেখিছে ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ এজন ঠিকাদাৰক দিছে 7টা নে 8টা কাম আৰু তেওঁলোকে যিটো কাম 3 দিনত শেষ কৰিব লাগে সেইটো কাম তেওঁলোকে 15 দিনত শেষ কৰে কাতি মাহৰ পৰা তেওঁলোকে মাঘৰ ভিতৰত কামখিনি শেষ কৰিব পাৰে কিন্তু কৰা নাই আজি এতিয়া আমি ৰবি শস্য কৰা এতিয়া এই সময় ৰবি শস্য ছিজন আমি এই সময়ত পানী পাব লাগে আৰু কিন্তু তেওঁলোকে ইৰিগেশ্যন ডিপাৰ্টমেণ্টে ঠিকাদাৰৰ লগত কি অংক কৰি পেলাই পানীটো আমাক বন্ধ কৰিছে কাম লেহেমীয়া কৰি আছে আপোনালোকে অকণমান চালে দেখিব এইখিনি অকণমান আগত এইখিনি এটা ভাঙি আছে তেওঁলোকে এইখিনি এতিয়াও কাম কৰিব পৰা নাই তো এইখিনি কাম কৰিলে আৰু 1.5 মাহ লাগিব এই 1.5 মাহত আমাৰ ৰবি শস্য থাকিব নেকি কিমান খেতি কৰিছে ইয়াত আমি প্ৰায় আমাৰ মোৰ এলেকাটোত আমি প্ৰায় 2000 ওপৰত 2000 মানে ওপৰ বিঘা মাটি আমি ৰবি শস্য কৰিছোঁ বিভিন্নজনে নিবনুৱাই আমি লগ লাগি পেলাই স্থানীয় বিধায়কৰ প্ৰতি কিবা আছে নেকি স্থানীয় বিধায়কৰ আমাক ক'বলগীয়া আছে তেওঁ এপাক অন্তত আমাৰ দুখ বেদনাবিলাক এপাক চাই যাওকহি কাৰণ বিধায়ক হ'লেই নহ'ব তেওঁ লামডিঙত বহি থাকি গুৱাহাটীত বহি থাকি তেওঁ এই সমষ্টিবাসী মানে আনন্দৰ দুখ ল'লে নহ'ব তেওঁ নিজে আহি ফিল্ডত আহক আহি পেলাই চাই যাওকহি আমি কি কৰি আছোঁ লংকাৰ পৰা ইজ্জত সিং ৰিপৰ্ট ইণ্ডিয়ান প্ৰাইম নিউজ অসম